দা নহলে কুজা হবা বয় হোৱাৰ আগতে সঁচাই বুঢ়া হবা তাৰ লাল্লা আজি তোমালোকক মই প্ৰাতঃ সভা গাব পৰা এটি ভংগীমা গীত তোমালোকৰ আগত মই গাম তোমালোকে মোৰ লগে লগে গাবা ৰাতিপুৱা শুই উঠি দাঁত মাজি খোৱা বস্তু মুখতো নিদিওঁ তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা লেতেৰা হাতেৰে নাখাওঁ মই পেটতো সুখ হ'ব নখ কাটি হাত ধুলেহে খাব পৰা যাব তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা ততে ততে থু নেপেলাবা খাইলে তেৰা হ'ব তাৰ বাবে সকলোৱে লেতেৰা বুলি ক'ব হেই তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা ধূলিৰ দিনত ফুৰিব গ'লে নাকত ৰুমাল ল'বা ধূলি বালি নাকত সোমালে হ'ব পানী লগা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা যতে ততে থু নেপেলাবা খাইলে তেৰা হ'ব তাৰ বাবে সকলোৱে লেতেৰা বুলি ক'ব তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা ভূত চিধা উঠোতে চিধা ভূত চিধা উঠোতে চিধা নহলে কুজা হবা বয় হোৱাৰ আগতে সঁচাই বুঢ়া হবা তাৰ লাল্লা তাৰ তাৰ লাল্লা তাৰ লাল্লা তাৰ লাল্লা ঠিক আছে ভাল লাগিব নহয় প্ৰাতঃ সভাত গালে ঠিক আছে এইটো ভিডিঅ' মই ভাবোঁ প্ৰতিটো স্কুলতে যদি আমি তেনেকৈ প্ৰতিজন শিক্ষকে যদি তেনেকৈ প্ৰাতঃ সভাত কৰোঁ আনন্দদায়ক মাধ্যমত আমি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা আমি জানিব বুজিব পাৰিম হয়নে নহয় লগতে এক্সাৰচাইজো হৈ যাব গতিকে চবেই এই ভিডিঅ'টো চাওক আৰু শ্বেয়াৰ কৰক যাতে প্ৰতিটো বিদ্যালয়ে এইখিনি প্ৰাতঃ সভা কৰে ঠিক আছে